দশ অৱতাৰ চেনেললৈ সকলোকে মই শুভেচ্ছা জনাইছোঁ। আজি মই ভিডিঅ' এটা লৈ আহিছোঁ। স্বয়ং বিষ্ণুৱে কৃষ্ণ ৰূপ ধাৰণ কৰি দাপৰ যুগত পৃথিৱীলৈ আহি কেনেকৈ দুষ্টক দমন শান্তক পালন কৰিছিল, এই বিষয়ে এটি ভিডিঅ' আলোচনা কৰোঁ। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अद्भुतख्यानं धर्मस्य तदात्मानं सृजाम्यहं परित्राणायं साधनं विनाशायं सदुष्कृतायं धर्मस्थापनार्थाय सम्भवामि युगे युगे। আই ধৰিত্ৰী দেৱীৰ কাতৰ স্তুতিত চৈতন্যৰূপী সনাতন হৰি পৃথিৱীত পাপ তথা পাপীক বিনাশ কৰা হেতু যুগে যুগে অৱতাৰ ধাৰণ কৰিছে। তাৰে এটি অৱতাৰ দাপৰ যুগত দৈৱকীৰ গৰ্ভত কংসৰ কাৰাগাৰত প্ৰভুই জন্মগ্ৰহণ কৰে। মহাপাপী কংসৰ অত্যাচাৰৰ পৰা যদুবংশৰ লগতে ধৰিত্ৰী দেৱীকো উদ্ধাৰ কৰিবলৈ ভাদ মাহৰ মংগলবাৰে কৃষ্ণ অষ্টমী তিথিত ৰোহিণী নক্ষত্ৰৰ সময়ত প্ৰভুই বসুদেৱ দৈৱকীৰ অষ্টম পুত্ৰৰূপে আবিৰ্ভাৱ হয়, যি সময়ত চৈতন্য সনাতন ৰূপী হৰি শ্ৰীকৃষ্ণৰূপে কংসৰ কাল হৈ ভক্তৰ বান্ধৱ হৈ পৃথিৱীলৈ আহে। সেই সময়ত সকলোৱে অচেতন অৱস্থাত পৰি আছিল। প্ৰভুই নিজৰ পিতৃ বসুদেৱক তেওঁৰ পৰম ভাতৃ নন্দৰ গৃহত থৈ যোগমায়াক লৈ আহিবলৈ নিজ পিতৃ বসুদেৱক কৈছিল। নিজৰ পিতৃ বসুদেৱে প্ৰভুৰ কৃষ্ণৰ আদেশ অনুসৰি এটি সাধাৰণ শিশু হিচাপে পাচি এটিত ভৰাই বসুদেৱক গকুললৈ লৈ গৈছিল আৰু নন্দৰ গৃহত থৈ যোগমায়াক লৈ অহা সময়ত গকুলবাসীৰ প্ৰভুৰ মায়াত অচেতন হৈ আছিল। তেতিয়া বসুদেৱে যোগমায়াক লৈ কংসৰ কাৰাগাৰ পাইছিল। যোগমায়াৰ কন্দনত প্ৰহৰীসকলে গম পাইছিল দৈৱকীৰ অষ্টম সন্তান জন্ম হৈছে। তেতিয়া কংসক এই খবৰ দিয়াৰ পিছত কংসই সেই সন্তানো বধ কৰাৰ হেতু দৈৱকীৰ ওচৰলৈ আহিছিল। কংসৰ হাতত যোগমায়া অন্তৰ্ধান হৈ আকাশবাণীৰে কংসক কৈছিল, হে মহাপাপী কংস, তোক বধ কৰা কাল এতিয়াও জীয়াই আছে, তোৰ মৃত্যু অনিবাৰ্য। সকলো শাস্ত্ৰই মাত্ৰ প্ৰভু কৃষ্ণৰ গুণহে বখানে, দেৱৰ উত্তম দৈৱকী নন্দন চৰণলৈলো শৰণ বুলি সৰ্বশাস্ত্ৰই কয়। মহাযোগী মহাদেৱেও প্ৰভু কৃষ্ণক আৰাধনা কৰে কাৰণে জীৱৰ স্তুতিতহে কৃষ্ণক চৰণত শৰণ ল'লেহে মুকুতি পায় বুলি সকলো শাস্ত্ৰই কয়। সেইবাবে আমি সকলো নৰনাৰী কৃষ্ণক পুজি পৰম গতি লাভ কৰিব পাৰোঁ। ওম শ্ৰী কৃষ্ণই নম বাসুদেৱায় নম। ওম শ্ৰী কৃষ্ণই বাসুদেৱায় নম। গোবিন্দই নমো নমঃ। যিসকল কৃষ্ণ ভক্ত লোক আছে তেখেতসকলে পূজা কৰক, প্ৰাৰ্থনা কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰিব বুলি আমি বিশ্বাস কৰোঁ। সদুশেষত মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। পুনৰ এটি ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। জয় শ্ৰী কৃষ্ণই নমঃ।